এই কাহিনীটো কোনো মিছা কথা নহয়, মোৰ আগতে হৈ যোৱা কাহিনী বাৰু। হাঁহিও উঠে, আগতে বাৰু কি আছিলো কি নাই, এতিয়া বাৰু অলপ হ'লেও কিবা এটা হ'ব পাৰিছোগে, সেইটোৱে বহুত। কি হ'ল এবাৰ, মোৰ এক্সাম আছিলে, মানে টেনত পঢ়ি আছিলো আৰু 10 ক্লাছত পঢ়ি আছিলো আৰু তেতিয়া মোৰ এক্সাম আছিলে। এক্সাম মানে মোৰ ছোৱালী এজনীৰ লগত প্ৰায় মানে বেলেগ ছোৱালীক মই এজনী ভাল পাই আছিলো, ছোৱালীজনী মই বহুত ভাল পাই আছিলো আগতে। ছোৱালীটো মোৰ প্ৰেমত বহুত পাগল হৈ আছিলো পুৰা। সেই টাইমত মই এক্সাম দিব গ'লো, এক্সাম দিব গৈ কিনে অলপ ছাৰহঁতে লেট কৰিলে, লগৰখিনিৰ লগত গ'লো। মই ভাবিছো, তেতিয়া আকৌ আমাৰ ইমান ফোন চোন নাছিলে, তেতিয়া আছিলে মোৰ এটা সৰু কিপেড এটা আছিলে, ইমান ধৰক কিপেড এটা আছিলে। সেই কিপেডটো লৈ ঘূৰি থাকো আৰু মানে সেই টাইমত মোৰ ঘৰত লাইনো নাছিলে, মানে লাইনটো মানে এটা বৰষুণ দি আছিলে, লাইনটো নাছিলে মানে। কি হ'ল, লাইনটো গুচি গ'ল সেই টাইমতে, গুচি গ'লে মানে আমি এক্সামলৈ আহিলো আৰু লগৰখিনিৰ লগত আৰু এক্সামত আহি কেনে তাৰপৰা ছাৰহঁতে অলপ অহা দেৰি কৰিলে। মই ভাবিছো এতিয়ালৈকে কেলে অহা নাই বুলিছো। মই মোৰ ছোৱালীজনী আকৌ ভাল পোৱা বেলেগৰ, আমাৰ স্কুলৰ নহয় কোনো দেই, বেলেগৰ আছিলে ছোৱালী ভাল পোৱাজনী। তাৰপৰা মই ভাবিলো নহ'ব নেকি আজি এক্সামটো আৰু মানে আৰু কেলে নহ'ব মানে ভাবিছো। তাৰপৰা মনত ভাবি আছো যাওগে নেকি, ছাৰহঁতে এতিয়ালৈকে অহা নাই। সিপিনে মই আৰু প্ৰেমত পুৰা পাগল দৰে হৈ আছিলো আৰু তেতিয়া এবাৰ পঢ়া ধান্দা নাছিলে বাৰু দেই, কিনো মিছা কম। তেতিয়া লগৰবিলাকক মই কৈছো মই যাওঁগে দেই। কেলে কৈছে নাতে, মই যাওঁগে, মোৰ আজি এক্সাম দিবলৈ মন নাই বুলি কৈছো। তাতে গম পাইছে, অলপ চলপ গম পাইছে, কিন্তু আৰু হ'ব মই কৈছো জল্দি যা বুলি কৈছে। তাৰপৰা আহি কিনে মই পুৰা লাহে টাইমত লাইনটো আহিলে, ফোনটো চাৰ্জ নাই, পুৰা ফোন চাৰ্জ লগালে কথা পাতি আছো, ফোনটো চাৰ্জ লগালে কথা পাতি আছো। যেতিয়া লগৰখিনি 2টা বজাত স্কুলৰ পৰা ছুটি হ'ল, স্কুলৰ পৰা ছুটি হ'ল মানে এক্সামটো ছুটি হৈছে আৰু ছুটি হৈ কিনে তাৰপৰা মোক ঘৰত আহিছে আৰু ঘৰত আহি কিনে মানে এনে আহে আৰু এনে ঘূৰিবলৈ গ'লে আহে আৰু তাৰপৰা আহি কিনে দেখিছে পুৰা বিজি, মই পুৰা বিজি মানে বিজি। এটা মানে কি কৈছে, এইটো কাৰণে এক্সাম নিদিলি তই ন কৈছে মোক। কি কবি আৰু এতিয়া নিজকো লাজ লাগিছে, এতিয়া কিনো মিছা এটা কম আৰু। এতিয়া ঘৰৰ মানুহ গম পালে, এক্সাম কেলে নগ'লি বুলি গম পাই গ'ল। তাৰপৰা মোক কথা পাতি থকা দেখি পালে, এনেকুৱা ৰাম খেদন দিছে, এনেকুৱা ৰাম খেদন দিছে।